অধ্যক্ষ মহোদয় সপক্ষ দলৰ কথাবোৰ শুনিলো মই বেলেগ কথা নকওঁ আমি আহি থাকোঁতে ৰাস্তাৰে মানুহ এজন পালো তেওঁ সুধিলো হোৱাট ইজ দ্য নেম অফ দিছ ৰোড সুধিলো সোধাটোতো একো ডাঙৰ কথা নহয় তেওঁ বাৰে বাৰে সুধি থকাৰ পিছত মুখলৈ চাই ক'লে টিকা ফটা ৰোড মানে আপোনালোকৰ অঞ্চলৰ মানুহৰ কথা কৈছো ইমান ৰোডটো টান দেখি কৈ দিলে মানে তাৰ নেম সেইটো মানে মই সুধিলো হোৱাট ইজ দ্য নেম অফ দিছ ৰোড তেওঁ ক'লে টিকা ফটা মানে এতিয়া আকৌ আমাৰ সপক্ষ দলৰ সদস্যসকলে আকৌ জানে বা নাজানে টিকা ফটা ৰোড মানে কি আৰু তেওঁলোকে কৈছে তেওঁলোকে ভগৱানক প্ৰাৰ্থনা জনাইছে আমাক সুমতি দিবলৈ আমি কৈছো তেওঁলোকক নাদৰ ভেকুলীয়ে নাদটোকেই সাগৰ বুলি ভাবে কিয় আপোনালোকে নাদৰ ভেকুলী হৈ নাদত সোমাই আছে অকণমানটো ওলাই আহক যুগৰ লগত আগবাঢ়িবলৈ শিকক সদায় কি আপুনি তেনেকে ভিতৰত সোমাই থাকিব বাহিৰৰ কথা দুই এটা জানিবলৈ প্ৰয়াস কৰক দেশ কলৈ গৈছে কি হৈছে তাকে নকৰি আপোনালোকে মাতৃভাষা বুলি বহল দৃষ্টিত কিয় শিক্ষা গ্ৰহণ কৰিবলৈ নিবিচাৰে আমিতো কোৱা নাই এবাৰো আমি কোৱা নাই মাতৃভাষা বেয়া বুলি আমাৰ এগৰাকী সদস্য ইয়াত এবাৰ উচ্চাৰণ কৰা নাই যে মাতৃভাষাত শিক্ষা গ্ৰহণ কৰিব নালাগে বুলি কিন্তু এইটো আমি বাৰম্বাৰ কৈছো ই কেতিয়াও সৰ্বোত্তম মাধ্যম হ'ব নোৱাৰে ভুল কৰিছে অধ্যক্ষ মহোদয় আজি সদনে এনেধৰণৰ এটা বিষয়ত ইয়াত তৰ্ক আৰম্ভ কৰি এনেকুৱা এটা বিষয় উপস্থাপন কৰি ভুল কৰিছে সংকীৰ্ণতাৰ পৰিচয় দিছে ঠেক মনোবৃত্তিৰ পৰিচয় দিছে আমি সদায় যি ভাল তাক সদায় আদৰি ল'ব জানিব লাগিব আমাৰ এগৰাকী সদস্যাই ইমান সুন্দৰভাৱে আপোনালোকক ক'লে যে আপোনালোকে মাতৃভাষা কৈ আছে কয় আপোনালোকে গুৰুজন শংকৰদেৱ মাধৱদেৱৰ বৰগীতৰ কথা কৈছে আপোনালোকে নাটকৰ কথা কৈছে হয় মানিছো হয় আমাৰ এগৰাকী সদস্যাই যিদৰে আপোনালোকক ইয়াত বুজাই দিলে যে আজি শ্বেক্সপিয়াৰৰ গোটেই পৃথিৱীত যেনেকৈ নাম আছে শংকৰদেৱৰ নাম কিয় নাই এইটো কাৰণেই নাই যে মাতৃভাষা বুলি খামুচি থাকিলে কিন্তু আপোনালোকেও হয়তো সেই ভাষা নাজানে গতিকে আপোনালোকক এটাই অনুৰোধ জনাম যে আপোনালোকে কেতিয়াও সংকীৰ্ণ হৈ নাথাকিব আন ভাষা শিকক আপোনালোকক এইটোৱে অনুৰোধ জনাইছো যে আমি আমাৰ মাতৃভাষাত শিক্ষা গ্ৰহণ কৰাটো হয় ভাল কথা কৰিব লাগে আৰে মাতৃভাষাততো শিক্ষা আমি ঘৰতেই গ্ৰহণ কৰিম সেইটো শিক্ষা আমি পাই আছো কেৱল পুথিগত শিক্ষাৰ কথা আপোনালোকে কিয় কৈছে অন্যান্য ভাষা আমি ক'ব বিচাৰিছো কি যে আমি কেৱল মাতৃভাষাই নহয় আমি কেৱল ইংৰাজী ভাষা ফ্ৰেন্সৰ পৰা আদি কৰি যিমান পৃথিৱীৰ ভাষা আছে প্ৰত্যেকটো ভাষা যদি আমি শিকিবলৈ যত্ন কৰোঁ তেতিয়াহ'লে আমি প্ৰত্যেকটো ভাষাত থকা ডাঙৰ গ্ৰন্থবোৰ পঢ়িব পাৰিম আৰু সিমানখিনি আমাৰ জ্ঞান বাঢ়ি যাব সিমানখিনি আমি আগবাঢ়ি যাব পাৰিম তেতিয়া আমাৰ দেশক আগবঢ়াই নিব পাৰিম আপোনালোকে এতিয়া গৈ প্ৰেছক্ৰিপশ্যনখন আপোনালোকে পঢ়িব নাজানে ভালকে প্ৰেছক্ৰিপশ্যন এখন পঢ়ি যদি আপুনি দৰৱটো কিনিবলৈ যায় সেই দৰৱটো কি গুণ আছে দৰৱটোত কি তাত বস্তু মিলাই থোৱা আছে সেই দৰৱটোৱে কি কাম কৰে আজিকালি শিক্ষিত ল'ৰা ছোৱালীয়ে আপোনালোকেও সপক্ষ দলত আছে আপোনালোকেও অন্তত সেই দৰৱটোত ডাক্তৰে কোৱা কথাখিনিৰ উপৰিও আপুনিও পঢ়ি চাব পাৰিব লাগে যে সেই দৰৱটো কি কাৰণত ব্যৱহাৰ হয় অন্তত তাৰ এক্সপায়াৰী ডেটটো কি আপুনি জানিব লাগে কিন্তু আপোনালোকে যদি কেৱল মাতৃভাষা বুলি লাগি থাকে কাইলৈ আপুনি হয়তো কোনোবা এটা দৰৱ কিনিবলৈ যাওঁতে অসুবিধা পাব গতিকে আপোনালোকক অনুৰোধ জনাইছো আপোনালোকে সংকীৰ্ণ মনোভাৱেৰে নাথাকিব পৃথিৱীখন বহুত বহল যুগৰ লগত আগবাঢ়ি যাওক আপোনালোকে আজিকালি মোবাইলটো নহ'লে একোৱেই কৰিব নোৱাৰে শিক্ষা লাভো কৰিব নোৱাৰে কিন্তু কেইটা মোবাইলত অসমীয়াত লিখা এপছত আপোনালোকে কাম কৰি পাইছে কভিড হৈ গ'ল কভিডৰ সময়ত গোটেইবোৰ অনলাইনত ক্লাছ হ'বলৈ ধৰিলে অনলাইনত বিভিন্ন মেছেজ আহিবলৈ ধৰিলে আপোনালোকে যদি শিক্ষা গ্ৰহণ আজি কৰিবলৈ বিচাৰিছে ভালকৈ যদি শিক্ষা গ্ৰহণ কৰিব বিচাৰিছে আপোনালোকৰ প্ৰশ্ন উত্তৰটো যদি ভালকৈ পাব বিচাৰিছে গুগলত আমি ইংৰাজীতহে আপুনি প্ৰশ্নটো টাইপ কৰিব লাগিব আপোনালোকে সুন্দৰভাৱে বিস্তৃতভাৱে তাৰ উত্তৰটো পাব এইফালৰ পৰা কৈছে ইংৰাজী বেয়া এইফালৰ পৰা কৈছে মাতৃভাষাৰ বাহিৰে বেলেগ একো নিশিকো আনফালে আকৌ শিকিবলৈ হ'লে পঢ়িবলৈ হ'লে নম্বৰ দুটা পাবলৈ হ'লে ইংৰাজী ভাষাত থকা মোবাইলটো আমি চাব পাৰোঁ কিয় তেনেকুৱা কথা ভাবি লৈছে কিয় ঠেককৈ ভাবি আছে আপোনাৰ আজি মায়ে হোৱাটছআপ চলাব জানে আপোনাৰ দেউতাই আজি ফেচবুক চলাব জানে
কিহৰ কাৰণে জানে? ইংৰাজী ভাষা অকণমান হ'লেও জানে। এনেই আৰু লোকক দেখুৱাই কেটেৰাই মাৰিবা, ভিতৰি নেৰিবা বেঠা। বাহিৰত দেখুৱাই পিনে নিজকে জাতিপ্ৰেমী দেখুৱাবলৈ, জাতীয়তাবাদী দেখুৱাবলৈ, জাতীয়তাবোধ সম্পন্ন মানুহ বুলি প্ৰমাণ কৰিবলৈ আপোনালোকে কৈ আছে মাতৃভাষা লাগে, মাতৃভাষা লাগে, মাতৃভাষা লাগে। কিন্তু নিজক আগবঢ়াই নিবলৈ কিন্তু মনে মনে আপোনালোকে ইংৰাজী পঢ়ে। আপোনালোকৰ অসমীয়া মাধ্যমত অসমীয়া মাতৃভাষা বুলি কৈ থকা বহুতেই ক'ব পাৰিব আপোনালোকে নদী দেউতাকক পাপা বুলি নামাতে বুলি ক'ব পাৰিব আপোনালোকে? মাকক মাম বুলি নকয় বুলি, মাম্মী বুলি নকয় বুলি আপোনালোকৰ মাজৰে বহুতে কয়। গতিকে এইটো কথা অনুৰোধ জনাইছো, এনেকুৱা সংকীৰ্ণ মনোভাৱৰ বিষয়বস্তুৰ ওপৰত তৰ্ক কৰাটো অনুচিত। গতিকে আজি সদনে, মই অধ্যক্ষ মহোদয়ৰ জৰিয়তে অনুৰোধ জনাইছো, আজি সদনে ইয়াত শিক্ষা গ্ৰহণৰ সৰ্বোত্তম বুলি যিটো শব্দ ইয়াত দিছে, সৰ্বোত্তমটো কাটি দিয়ক, কেৱল উত্তম বুলিয়ে ৰাখক, তেতিয়াও আমাৰ ক'বলগীয়া একো নাই। কিন্তু সৰ্বোত্তম হ'ব নোৱাৰে। এইখিনিকে মই কওঁ। ধন্যবাদ।